সকলোকে ফাইনেন্স এছএমই চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ফিট আৰু হেল্ডি হৈ আছে। আজিৰ ভিডিঅ'টোৰ টপিক হ'ল PPF পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। ই হ'ল ৰিস্ক ফ্ৰী আৰু টেক্স ফ্ৰী ইনভেষ্টমেণ্ট অপশ্যন। আজি আমি জানিম ইয়াৰ সুবিধাটো কি, কোনে খুলিব পাৰে, ক'ত কেনেকৈ খুলিব, কিমান জমা কৰিব লাগে, মেচিউৰিটি কেতিয়া হ'ব, কেনেকৈ উলিয়াব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে কোনো পইণ্ট মিছ হৈ নাযায়। PPF হ'ল এটা টেক্স ফ্ৰী লং টাৰ্ম ইনভেষ্টমেণ্ট স্কিম। ইয়াক 15 বছৰৰ কাৰণে খোলা যায়। ইয়াক 1968 লঞ্চ কৰা হৈছিলে যাতে সকলোৱে ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰ ৰেট অফ ইণ্টাৰেষ্ট গভৰ্ণমেণ্টে 3 মাহৰ মূৰে মূৰে ঠিক কৰে। বৰ্তমান ইণ্টাৰেষ্ট ৰেটটো হ'ল 7.1%। ইয়াৰ সুবিধাবোৰ হ'ল ই এটা ৰিস্ক ফ্ৰী ইনভেষ্টমেণ্ট কাৰণ ইয়াৰ ৰিটাৰ্ণটো ভাৰত চৰকাৰৰ দ্বাৰা গেৰাণ্টেড হয়। ইয়াত ইনভেষ্টমেণ্ট কৰিলে 1.5 লাখ টকালৈকে টেক্স ৰিবেট পায় আণ্ডাৰ ছেকশ্যন 80C। ই EEE কেটেগৰীত পৰে, অৰ্থাৎ ইনভেষ্ট কৰিলে 1.5 লাখ টকালৈকে টেক্স এক্সেম্পশ্যন পায়। ইয়াৰ ৰিটাৰ্ণৰ ওপৰতো টেক্স এক্সেম্পশ্যন আছে আৰু মেচিউৰিটি এমাউণ্টৰ ওপৰতো টেক্স এক্সেম্পশ্যন আছে। আপোনাৰ ওপৰত কিবা লোনৰ দেনদাৰী থাকিলে সেই লোনৰ ৰিকভাৰীৰ কাৰণে কোৰ্টে আপোনাৰ প্ৰপাৰ্টি, বেংক বেলেঞ্চ গোটেইখিনি জব্দ কৰিব পাৰে, কিন্তু PPFৰ ওপৰত হাত দিব নোৱাৰে। গতিকে আপোনাৰ PPFৰ টকাখিনি ফিউচাৰৰ কাৰণে ছেফ হৈ থাকে। কোনে খুলিব পাৰে? সকলো ভাৰতীয় নাগৰিকে খুলিব পাৰে। এজন ব্যক্তিৰ নামত এটাই PPF একাউণ্ট থাকিব পাৰে। মাইনৰ নামতো খুলিব পাৰি, কিন্তু একাউণ্টটো পেৰেণ্টছেহে অপাৰেট কৰিব পাৰিব। কোনো NRI PPF খুলিব নোৱাৰে। যদি কোনোবাই NRI হোৱাৰ আগত PPF খুলিছিলে তেতিয়া তেওঁ NRI হোৱাৰ পাছত অকল 15 বছৰ হোৱালৈ একাউণ্টটো চলাব পাৰিব বা যাৱতীয় দস্তাবেজ দি ক্ল'জ কৰিব পাৰে। জইণ্ট একাউণ্ট খুলিব নোৱাৰি। হাজবেণ্ড ৱাইফে জইণ্টলি একাউণ্ট খুলিব নোৱাৰে। নিজৰ নিজৰ নামত ইণ্ডিভিজুৱেলি খুলিব পাৰিব। একাউণ্ট খুলিবৰ কাৰণে দুটা অপশ্যন আছে। এটা হ'ল ফিজিকেলি যিকোনো পষ্ট অফিচ বা যিকোনো অথৰাইজ নেশ্যনেল বেংক বা প্ৰাইভেট বেংকত গৈ খুলিব পাৰে। তাত দৰকাৰী নথিপত্ৰ জমা দিব লাগিব। আৰু ছেকেণ্ড অপশ্যনটো হ'ল নেট বেংকিং মাধ্যমেৰে PPF খুলিব পাৰে। যি বেংকত আপোনাৰ ছেভিংছ একাউণ্ট আছে সেই বেংকৰ নেট বেংকিঙৰ দ্বাৰা অকল অনলাইন ফৰ্মখিনি ফিল আপ কৰিলে PPF একাউণ্ট খুলিব পাৰি। এতিয়া এডিশ্যনেল একো ডকুমেণ্ট দিব নালাগে কাৰণ বেংকত আগতে KYC কৰাই থাকে। কিমান জমা কৰিব লাগিব? মিনিমাম 500 টকাৰ পৰা 1.5 লাখ টকালৈকে আপুনি প্ৰতিটো বিত্তীয় বৰ্ষত জমা কৰিব পাৰিব। বিত্তীয় বৰ্ষ মানে হ'ল প্ৰতিটো বছৰৰ 1 এপ্ৰিলৰ পৰা পিছৰ বছৰ 31 মাৰ্চলৈকে। পে'মেণ্টটো কেছ, ডিমাণ্ড ড্ৰাফ্ট বা চেক বা অনলাইন ট্ৰান্সফাৰ কৰিব পাৰিব। পে'মেণ্ট আপুনি মাহে মাহেও দিব পাৰে, 3 মাহৰ মূৰতো দিব পাৰে, হাফ ইয়াৰলি পাৰে, ইয়াৰলিও পাৰে। আৰু বৰ্তমান নতুন নিয়ম মতে 50 টকা বা তাৰ মাল্টিপল অৰ্থাৎ 50, 100, 150, 200 এনেকৈ যিকোনো সময়ত 1.5 লাখ টকা নোহোৱালৈকে প্ৰতিটো বিত্তীয় বৰ্ষত জমা কৰিব পাৰে। যদি 1.5 লাখৰ বেছি জমা কৰিছে তেতিয়া বেছিখিনিৰ ওপৰত একো ইণ্টাৰেষ্ট নাপায়। যদি মাইনৰৰ নামত PPF জমা কৰি আছে তেতিয়া পেৰেণ্টৰ PPF আৰু মাইনৰৰ PPFৰ মিলি 1.5 লাখৰ ভিতৰলৈকে জমা কৰিব পাৰিব। মেচিউৰিটি 15টা বিত্তীয় বৰ্ষ সম্পূৰ্ণ হ'ব লাগিব। 15 বছৰৰ পাছত প্ৰতি 5 বছৰৰ কাৰণে বঢ়াব পাৰে বা গোটেই টকাখিনি মেচিউৰিটি হোৱাৰ লগে লগে উলিয়াব পাৰি। ফুল ফাইনেন্সিয়েল ইয়াৰ মানে হ'ল যদি আপুনি 25 আগষ্ট 2020ত PPF একাউণ্ট এটা খোলে তেতিয়া তাৰ মেচিউৰিটি 24 আগষ্ট 2035 নহয়। তাৰ টাৰ্মটো ষ্টাৰ্ট হ'ব 1 এপ্ৰিল 2021 পৰাহে আৰু 15 বছৰটো শেষ হ'ব 31 মাৰ্চ 2036। অৰ্থাৎ 15 সম্পূৰ্ণ বছৰ নহয়, আচলতে 16 বছৰৰ কাছাকাছি হৈ যায় PPFৰ টাৰ্মটো। এটা কথা মনত ৰাখিব, PPF প্ৰত্যেক বছৰে মিনিমাম 500 টকা জমা হোৱাটো বাধ্যতামূলক। যদি কোনো বছৰ জমা নকৰে তেতিয়া একাউণ্টটো ডিএক্টিভেট হৈ যায় আৰু এক্টিভ কৰাবলৈ 50 টকাকৈ পেনাল্টি প্ৰতিটো ইনএক্টিভ বছৰৰ কাৰণে দিব লাগিব। আৰু লগতে প্ৰতিটো বছৰৰ 500 টকা যিটো মিনিমাম জমা কৰিব লাগে সেইটো জমা দিব লাগিব, তেতিয়াহে একাউণ্টটো এক্টিভেট হ'ব। আৰু বাকীবোৰ সুবিধা একাউণ্টটো এক্টিভেট থাকিলেহে পাৰিব। টকাটো কেনেকৈ উলিয়াব? PPFৰ টকা 15 বছৰ সম্পূৰ্ণ হ'লেহে উলিয়াব পাৰি, কিন্তু জৰুৰী কাৰণত উলিয়াব পাৰি। 3টা অপশ্যন আছে: লোন হিচাপে, পাৰ্চেল উইথড্ৰ কৰি আৰু প্ৰিমিচিয়াৰ ক্ল'জ কৰি। এই বিষয়ে আমি সবিশেষ পাছৰ ভিডিঅ'ত জনাম। ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক জনাব পাৰে। ফাইনেন্স এছএমই চেনেলটো চাই থাকিব। ধন্যবাদ।